আজি আমাৰ ঘৰলৈ আহিলে পিহু অহাৰ আকৌ এটা বিশেষ কাৰণ আছে। যিহেতু সকলোৱে জানে আমাৰ বাৰ চাকৰিটো পাৰ্মানেণ্ট হ'ল আৰু পাৰ্মানেণ্ট হোৱাৰ পাছতে কিছুমান কাম থাকে যিহেতু মেডিকেলৰ, সেইখিনি কামৰ বাবে আমি সকলো ওলাই গ'লোঁ শিৱসাগৰলৈ বুলি। আৰু পিহুৱে কুঁহিক লগ পাই বহুত ফূৰ্তি পাইছে। এইপিনে মুনুৱে আকৌ মাহীয়েকৰ কাপোৰ পিন্ধিব পৰা হৈ গ'ল দেই। আৰু আমি যেতিয়া শিৱসাগৰ পালোগৈ তেতিয়া দেখিছোঁ গণপতি বাপ্পা বিসৰ্জন দিবলৈ গৈছে। তাৰ পাছত অকণমান ফুকনে মই আইচক্ৰীম আনিবলৈ বুলি ওলাই গ'লোঁ, যিহেতু বাৰ কাম অফিচত আছিলে আৰু গাড়ীতে মুনু আৰু পিহু ৰৈ আছিলে। আৰু এইপিনে কুঁহিও বহুত ফূৰ্তি আইচক্ৰীম খাবলৈ পাম বুলি। এয়া অকণমান দলৰো ভিডিঅ' অকণমান বনালোঁ। শিৱসাগৰলৈ আহিলে শিৱদৌলে মেইন নহয় জানো। আৰু এই আইচক্ৰীম লৈ মই পাই গ'লোগৈ গোটেইকেইজনীৰ ওচৰলৈ। আৰু তেহেঁতি পাপাকৰ লগত ভিডিঅ' কল কৰি আছে, মানে মোৰ সৰু ভিনদেউৰ লগত। আৰু সৰুবাৰো কাম অলৰেডি হৈ গ'ল। সৰুবাৰ কাম যিহেতু অলৰেডি হ'ল, তেতিয়া আমি ভাবিলোঁ অকণমান সময় আছে যিহেতু আমি অকণমান শ্বপিঙে কিয়নো নকৰোঁ। তাৰপাছত দলৰ আচলতে ৰাস্তাইদি দলৰ কাষৰ ৰাস্তাইদি আমি গ'লোঁ বিশাললৈ বুলি। যিহেতু আমি বিশালতে বেছিকৈ বজাৰ কৰোঁ আৰু বিশালত দুয়োজনী বায়েক ভনীয়েক গৈ বহি ল'লেগৈ আৰামত। আৰু আমি অকণমান বজাৰ কৰি এনেকৈ লিফ্টত আহিলোঁ। কুঁহিক লিফ্টত উঠাই ভিডিঅ' অকণমান কৰাই ল'লোঁ আচলতে। আৰু সন্ধিয়া সময়ত আমি ঘৰ পালোঁহি।